দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা আপোনালোকক সকলোকে নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিলে। ৰাতিপুৱা ওলাই আহিলোঁ অফিচলৈ। তাৰে আগতে মন্দিৰত সোমাই ভগৱানকো হেপী নিউ ইয়েৰ ক'লোঁ, কাৰণ তেওঁৰ অবিহনে একোৱেই নাই। এতিয়া যাম অফিচত আজি ঢেৰ ধেমালি হ'ব। আজি আমাৰ ইয়াতে খেলা আৰম্ভ হৈছে। খেলা চলিছে। ষ্টাৰ্টে কৰা নাই। চৰি খেলা আমাৰ আৰম্ভ হৈছে এতিয়া। কি চকলেট? কি চকলেট এইটো? অঁ, ৰচিদ চকলেট। সূতা চকলেট। সূতা চকলেট হ'ল আমাৰ পৰি পাইছি ছেকেণ্ড, কিন্তু হোৱা নাই আৰু আছে। মাজা মিজিংকৈ আছে দেখোন, কি বা কৰে গম নাপাইছোঁ। নালাগে সংগীতা। খেলবোৰ এটা এটাকৈ হৈ আছে। এয়া চকলেটত ৰছী তেনেকৈ চকলেট বান্ধি দি সেইটো খেল হৈ আছে। আৰু আমাৰ ইফালে এজনৰ বাৰ্থডেও আছে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ সুৰজ, হেপী বাৰ্থডে টু ইউ। খেলৰ মাজতে বাৰ্থডেও চেলিব্ৰেট কৰিলোঁ। আৰু তাৰ লগতে তাৰ জীয়েকৰো বাৰ্থডে আছিলে। একেলগে নামটো লিখাই আনি এনেকৈ কেকটো কাটিলোঁ। বহুত ভাল লাগিলে, বহুত মানে এনজয় কৰিলোঁ। আৰু ইফালে চাব দেই, খেলবিলাক এটা এটাকৈ হৈয়ে আছে। সেইবাৰ ল'ৰাবিলাকৰ পাল। ল'ৰা ছোৱালী কোনো কম নহয়, সকলোৱে খেল খেলাত পূৰা ব্যস্ত। এইবাৰ ইহঁতে খেলিছে বুক বেলেঞ্চ। ছোৱালীবিলাকৰ হৈ গ'ল, এতিয়া ল'ৰাবিলাকে খেলিছে। তাৰপিছত ল'ৰা ছোৱালী মিলি ফাইনেল ৰাউণ্ড ইহঁতে খেলিছে। আৰু এটা এটাকৈ খেলবিলাক হৈ আছে আৰু খুব জমনি। এইটো এনেকৈ বেলুন লৈ পেলাই যাব লাগে। এইটো পিছে ময়ো নেখেলা নহয়, পিছে মোৰ লগত কিহে হ'ল মানে খেলিবতো নাজানো, ফাৰ্ষ্ট টাইম খেলিছোঁ। এনেকৈ গৈ আধাতে গৈ বেলুনটো পৰি গ'ল, মানে পৰি যাব লৈছিলে আৰু খেলাত পৰা আউট হৈ গ'লোঁ। কিন্তু যিয়ে নহওক খেলিছোঁ যে, সেইটোৱে বহুত ডাঙৰ কথা। আৰু ভাল লাগিছে বহুত খেলি পেলাই। বছৰৰ আৰম্ভণিটো খুব ভালদৰে কৰিছোঁ, পিছত কি হয় নাজানো। আৰু আপোনালোকে বাৰু বছৰৰ আৰম্ভণিটো কেনেকৈ কৰিছে পাৰিলে কমেণ্ট এটা কৰি জনাবচোন। আৰু ভালেই লাগিলে খেলি পেলাই। আৰু এটা এটাকৈ খেলবিলাক হৈয়ে আছে। এইবাৰ আছে টেকেলি ভঙা। এইটো মোৰ লগৰজনীয়ে খেলিছে, বহুতে খেলিছে এইটো। মই পিছে খেলা নাই, কাৰণ মই জানোৱেই এইবিলাকত মই পাৰ্গত নহয় বাৰু। তাৰপিছত গ'লোঁ ভাত খাবলৈ। এয়া চিম্পলকৈ ভাত খুৱাইছিলে অফিচতে, খালোঁ। আৰু তাৰপিছত আমাৰ লেবৰ ফালৰ পৰা এটা লটাৰী খেল পাতিছিলোঁ আমি। আচলতে খেলটো একেবাৰে সৰু আছিলে, কিন্তু পিছত গৈ বহুত ডাঙৰ হৈ গ'ল। এনেকৈ পাতা হ'ল ইয়াতে। ভালে লাগিলে সেইটোতে, কিন্তু মই পিছে এইটোতো একো নাপালোঁ, সেইটোতো মানে 0। হাজাৰৰ ঘৰতো 1 আমাৰ 11 নম্বৰ প্ৰাইজ আমাৰ জি এম ছাৰক, মাননীয় শ্ৰদ্ধাৰ জি এম ছাৰক আমি এই প্ৰাইজটো দিবলৈ অনুৰোধ জনাইছোঁ। 10 নম্বৰ প্ৰাইজ। এটা 10 নম্বৰ খেল। হয়নে? শেষেই হ'ল। লগৰজনী পালে মাছ এটা, আৰু ইহঁতে পালে তেল মছলা এনেকৈ। তাৰপিছত চলি আছে হাউচি। এইটো বছৰে হয় আৰু মই খেলি বহুত ভাল পাওঁ। মই 50 টকা পালোঁ দেই। আৰু এইফালে খেলবিলাক হৈ গৈছিলে যে, মোৰ লগৰজনী তাতে প্ৰাইজো পালে কিবাকিবি দুটা খেলত। আৰু হৈ গ'ল। এতিয়া আহিলোঁ ৰুমলৈ। আহিয়ে অকণমান ৰেষ্ট লৈ বনাইছোঁ খানা, কাৰণ যোৱাকালিতো আমাৰ খানা খোৱা নহ'লে, ভাবিলোঁ আজি ভালদৰে বনাওঁ। তাতে আৰু মোৰ লগৰজনী আহিব, সিহঁতে আহিলেও একেলগে লগ হৈ ভাত এসাঁজ খাম। এয়া বনালোঁ মাছ, লগতে বনালোঁ মটন অকণমান, কাৰণ আমি খাবলৈ তিনিজনে। তাই নাখায়, মোৰ মানে লগৰজনী নাখায়, লগৰজনী হাজবেণ্ড, মই আৰু মোৰ হাজবেণ্ডে খাম। আৰু এয়া ধুনীয়াকৈ কিবাকিবি বনালোঁ, ভাজি চাজি বনালোঁ বাৰু। এতিয়া আমি খাবলৈ বহিছোঁ। আৰু এইফালে চাওক, বিগ বছৰ বিগ ফ্ৰেণ্ড, আমি খাবলৈ বহিছোঁ, তাইৰ খবৰ নাই। খাই বৈ আজৰি হৈ সিহঁতে যাব ওলালে। আৰু আজিলৈ ইমানেই।